আপুনি বোলে চেণ্ডেল জীৱনত পিন্ধিয়ে পোৱা নাই একেবাৰে? নাই নাই, মোৰ জন্ম পাই নাই। আপোনাৰ ঘৰত বোলে পোহৰ ব্যৱস্থা একো নাই শুনিছোঁ? একো নাই, ধমকি দিছোঁ। হয় মনমান থাক। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জিনটিছ ব্লগ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। মই এতিয়া আছোঁ পথাৰত। কিমাননো ঘৰৰ ভিতৰতনো সোমাই থাকিম, সোমাই একদম ব'ৰ পাই গৈছোঁগৈ। ভাবিছোঁ অলপ পথাৰত ওলাই আহোঁ, অলপ নিমল বতাহকৈ খাওঁ। মানে কেইদিনমান আগত মোৰ অপাৰেশ্যন এটা কৰা আছিলে, এপেণ্ডিচাইটিছ হৈছিলে। সেই গতিকে অলপ ৰেষ্টত থাকিব লগা হ'ল। এতিয়া বাৰু অলপ আৰাম পাইছোঁ, কিন্তু ক'ৰবাত যাবলৈ বাইক লৈ যাবলৈ পেটৰ কটাটো ইমান এটা ভালদৰে শুকোৱা নাই। সেয়ে ভাবিছোঁ পথাৰতে অলপ ওলাই আহোঁ, অলপ খোজকাঢ়োঁ আৰু অলপ বিশুদ্ধ বতাহকে লওঁ। আৰু ভাবিছোঁ এটা ভিডিঅ' কৰোঁ। কিনো ভিডিঅ'নো বনাম নাজানো, কিন্তু কিবা এটা ভিডিঅ' বনাম আৰু। এনেকুৱা জেগাত নিজান পৰিৱেশত কেতিয়াবা অকলে আহিও বহুত ভাল লাগে। এইফালে আইতা এগৰাকী দেখিছোঁ। এইজনী আইতা মই কথা কৈ থকা দেখি মোলৈ চাই আছে। ব'লকচোন আইতাগৰাকীৰ ওচৰলৈ যাওঁ, আইতাৰ লগতে দুআষাৰমান কথা পাতোঁগৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই যাওক। আইতা নমস্কাৰ। নমস্কাৰ। গৰু দিব আহিলে আপুনি? হয়, গৈ দিবলৈ আহিলোঁ। আইতা আপোনাৰ নামটো কি বাৰু? গোলাপী বৰা। গোলাপী বৰা? হয়। আপোনাৰ বয়স কিমান হৈছে এতিয়া? 85 বছৰ। 85 বছৰ। 85 বছৰ হ'ল। দেখিছে 85 বছৰ গৈছে আইতাগৰাকী, কিন্তু এতিয়াও পথাৰত আহি গৰুৱাল দিব পৰা হৈ আছে। আইতা আপুনি চকু মনিব পাৰে ন? চকুৰে কিমান মন কৰিব নোৱাৰোঁ। ইমান নোৱাৰে? ঘৰতটো অকলে থাকে আপুনি? অকলে থাকোঁ। ঘৰত অকলে থাকে আইতাগৰাকী স্বামী ঢুকালে তো, আৰু ল'ৰা ছোৱালীও হৈছিলে ঢুকালে। আইতাগৰাকী ঘৰত অকলেই থাকে। আইতা আপোনাৰ এটা কথা শুনো, আপোনাৰ আপুনি বোলে চেণ্ডেল জীৱনত পিন্ধিয়ে পোৱা নাই একেবাৰে? নাই নাই, মোৰ জন্ম পাই নাই। জন্ম পাই নাই? জন্ম পাই নাই। আইতাগৰাকী একেবাৰে জীৱনত চেণ্ডেল পিন্ধিয়ে পোৱা নাই আপোনালোকে এনেকুৱা মানুহ দেখিছেনে একেবাৰে চেণ্ডেল পিন্ধি নোপোৱা মানুহ? মই কিন্তু আইতাকে প্ৰথম দেখিছোঁ। এনেইতো বহুত ককাইতে দেখিছোঁ, কিন্তু আগতে চেণ্ডেল পিন্ধি নাপাইছিলোঁ যদিও আজিকালি এবাৰ হ'লেও চেণ্ডেল পিন্ধি পাইছে। কিন্তু এই আইতাগৰাকী চাওক, জীৱনত একেবাৰে চেণ্ডেল পিন্ধিয়ে পোৱা নাই। আইতা আপোনাক আৰু এটা কথা সুধোঁ, আপোনাৰ ঘৰত বোলে পোহৰ ব্যৱস্থা একো নাই শুনিছোঁ? একো নাই। কাৰেণ্টটো নাই নেকি? নাই। আৰু লেম্প চাকিও নাই নেকি? নাই। লেম্প চাকিও নাই? নাই। তেন্তে আপুনি আন্ধাৰত ৰাতি কেনে থাকে? জুই ধৰি খৰিৰে। জুই পোহৰতে থাকে হয়, জুই পোহৰ। অ' মাই গড, দেখিছে সেই আইতাগৰাকী আজিও সেই আদিম যুগৰ মানুহৰ দৰেই বসবাস কৰি আহিছে। আইতা আপোনাক আৰু এটা কথা সুধোঁ, আপোনাৰ যেতিয়া ভোক লাগে ন, তেতিয়া আপুনি পেটক বোলে কিয় ধমকি দিয়ে বোলে? ধমকি দিছোঁ। হয় মনমান থাক। হয় মন থাক কয়, হয় নেকি? সেইবিলাক আইতা হ'ব দিয়ক। আইতা মই এতিয়া যাওঁ, আৰু আপোনাৰ ঘৰলৈ মই এদিন যাম হা। অঁ ঠিক আছে। দেখিছে আইতাগৰাকী কথাবিলাক শুনি আপোনাৰ বাৰু আচৰিত লগা নাইনে? বেয়াও লাগে দেখিছোন, এনেকুৱা বুঢ়া বুঢ়ী মানুহবিলাক দেখা পালে। সেয়ে ভাবিছোঁ মই আইতাগৰাকী কিবা এটা সহায় কৰিম। আপোনালোকে মোক ছাপোৰ্ট কৰক, মোক আগৰ পৰ্যায়ত সহায় কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি। আৰু মই বাৰু ইউটিউবৰ পৰা আজিলৈকে পইচা ইনকাম কৰা নাই। ভাবিছোঁ যিটো প্ৰথম মই ইনকাম কৰিম ইউটিউবৰ পৰা, সেই পইচাটোৱে মই আইতাগৰাকীক কিবা এটা সহায় কৰিম। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।